হেল্ল' বন্ধুবিলাকসকল, মোৰ মাতটো ওলাইছেনে? মোৰ ভাল লাগিছে, মাতটো মানে ওলাই গৈছে ধুনীয়াকৈ। আৰু মোৰ 5-6 দিন ধৰি মোৰ মাতটো ওলোৱা নাছিলে, চৰ্দি লাগি একদম বুকুত বহি গৈছিলে। আৰু কেৰেলা পিটিকা আৰু মিঠি লগত ধুনীয়াকৈ মিলাই পিটিকা কৰি খাই দিয়াৰ পাছত একদম ধুনীয়াকৈ মাতটো টাটকাকৈ ওলাই গৈছে নহয়নে? আৰু আপোনালোকে শুনিবলৈও পাইছে চাগে ভাল মাতটো। গতিকে আজি এটা ভিডিঅ' বনাওঁ আৰু আজি এটা নতুন কাম শিকিবলৈ গৈ আছোঁ আৰু আপোনালোকৰ মাজতে মই প্ৰকাশ কৰি দিব বিচাৰিছোঁ আৰু আপোনালোকক দেখাই যাম, সবিশেষ চাই যাব। আচলতে কাম এটা কৰিবলৈ এইটোতে আছে চব কামৰ কি কাম কৰিম মই নতুন কাম এটা, আৰু এইখন ধুনীয়াকৈ জেগাখন ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু কামটো আপোনালোকৰ মাজত মই দেখাম। আৰু ব'লক মই কামটো চাওঁ। আচলতে মোৰ এযোৰ চাদৰ মেখেলাৰ চাদৰখন একদম বেয়া হৈ গৈছিল আৰু দহিবিলাক এনেকুৱা ধৰণৰ হৈ গৈছিল, চব এনেকৈ এৰাই গৈছিল। তাৰপাছত মই ধুনীয়াকৈ এনেকৈ লগাই ল'লোঁ আৰু দহিবিলাক প্ৰায়ভাগখিনি বেয়া হৈ গৈছিল যদিও 2-3 পাহমান ভাল হৈ আছিলে। আৰু মই তালৈ চাই লগাবলৈ যত্ন কৰিলোঁ, কেনেকৈনো সূতাবিলাক এৰাই গৈছে তেনেকৈ মই যত্ন কৰিলোঁ। আৰু এনেকৈ এৰাই আছিলে প্ৰায়ভাগখিনি, আৰু যিবিলাক অকণ বেয়া হৈ আছিলে মই এৰুৱাই পেলাই মই ধুনীয়াকৈ যিকেইটা ভাল হৈ আছিল তাৰ পৰা মই চাই এনেকৈ সূতাবিলাক উলিয়াই ল'লোঁ ধুনীয়াকৈ দীঘলকৈ। তাৰপিছত কেনেকৈ বস্তুটো কৰিছে মই চাই পেলাই এনেকৈ ধুনীয়াকৈ মই লগাই দিলোঁ। আৰু লগাই যোৱাৰ পিছত দেখোন ধুনীয়াই হৈ গ'ল। মই শিকিয়ে গ'লোঁ, ধুনীয়াকৈ শিকি গ'লোঁ আৰু মই এইবাৰ পৰা ধুনীয়াকৈ সম্পূৰ্ণকৈ পাৰিম। এয়া আধা ৰোৱা হ'ল যদিও মই এইবাৰ পৰা সম্পূৰ্ণকৈ পাৰিম। চাওকচোন, মই আপোনালোকক ধুনীয়াকৈ দেখাই গৈছোঁ কেনেকৈ মই লগালোঁ এপাহকৈ। সূতাবিলাক কাটি নিদিয়াকৈ ধুনীয়াকৈ এডালকৈ উলিয়াই ল'লোঁ যে, সেইকাৰণে ধুনীয়াকৈ লগাই ল'ব পাৰিলোঁ। ধুনীয়াকৈ চাই পেলাই এনেকৈ মই লগাই ল'লোঁ আৰু এপাহকৈ প্ৰায়ভাগখিনিয়ে মই লগাই ল'লোঁ। 2-3 পাহমান আগৰ আছিলে আৰু বাকীখিনি মই নিজেই কৰিলোঁ। আৰু যিখিনি বেয়া হৈ আছিলে সেইখিনিও খুলি পেলাই মই নিজে এনেকৈ ধুনীয়াকৈ বনাই ল'লোঁ। বনাই লোৱাৰ পিছত ধুনীয়াকৈ লগাই ল'লোঁ। মই আপোনালোকক দেখাম, চাই যাওক। আৰু এয়া মই কাম কৰিবলৈ আৰম্ভ কৰোঁতেই চাওকচোন, মোৰ সহায়িকাজনী আনি একদম পূৰা চাদৰখন ইফালৰ পৰা সিফালে টানিবলৈ ধৰিলে। জানো পাৰিম নে নোৱাৰিম আৰু ভগৱানেহে জানিব আৰু দেই। তাইক খোৱা লোৱাৰ পিছতহে মই কৰা ভাল আছিলে, কিন্তু তাই খোৱা নাছিলে কাৰণে মই বোলো কামটো কৰোঁ। তাই একদম আহি পেলাই চাদৰখন পূৰা ইফালৰ পৰা সিফালে টানিছে আৰু মই এপাহ লগাইছিলোঁ ধুনীয়াকৈ। সেয়া লগাই হৈছিলে আৰু তাই তেনেকুৱাই কৰিলে। আৰু দহিবিলাক ধুনীয়াকৈ মেৰামতি কৰি এয়া এপাহকৈ হাতত লৈ ল'লোঁ এটা বেজী দিয়াৰ পিছত ধুনীয়াকৈ একদম ধুনীয়াকৈ মাজৰ এনেকৈ বেজীটো ভৰাই তাত ধুনীয়াকৈ চাদৰখনৰ জোখ দি ধুনীয়াকৈ এপাহকৈ লগাই গ'লোঁ। আৰু কেনেকৈ লগাই গ'লোঁ আপোনালোকক দেখাই গৈছোঁ। একদম পূৰা মাজেদি ভৰাইছোঁ, নহ'লে বেকা বিকি হৈ যাব যে, সেইকাৰণে ধুনীয়াকৈ দহিটোৰ মাজেদি বেজীটো সোমোৱাই দিছোঁ আৰু বেলেগ সূতা লৈ পেলাই এনেকৈ গাঁঠি দি গৈহে আছোঁ। আৰু চিম্পুল এনেকৈ মুঠতে গাঁঠি দি গৈ আছোঁ। এইবিলাক সূতা যিহেতু নুজুৰিলেগৈ, সেইকাৰণে বেলেগ সূতা লৈ মই এনেকৈ এপাহকৈ লগাই গৈ আছোঁ আৰু আপোনালোকক মই দেখাই যাম, আপোনালোকে চাই যাব। আৰু এইখিনিতে এটা কথা কওঁ, এই কাপোৰযোৰ অনলাইনত মগাইছিলোঁ বহাগৰ বিহুৰ আগতেই। আৰু বহাগৰ বিহু যিহেতু যাবই হ'ল এতিয়া, একেবাৰে শেষৰ পৰ্যায়। আৰু শেষৰ পৰ্যায় যদিও আমি বাহিৰত আছোঁ যদিও ইয়াত আমি সকলো অসমীয়াসকলে মিলি আমি বিহু বহাগী বিদায় উৎসৱটো আমি পাতিছোঁ। আৰু গতিকে এই কাপোৰযোৰে মই পিন্ধি যাম। গতিকে দহি ধুনীয়াকৈ লগাই পেলাই এইযোৰ মই পিন্ধি যাম আৰু আপোনালোকক মই কাইলৈ দেখুৱাম। কাইলৈ আছে আজি তৎক্ষণাত মই লগাইছোঁ আৰু কাইলৈ আমাৰ বহাগী বিদায় উৎসৱটো আছে আৰু আপোনালোকক মই ধুনীয়াকৈ দেখাম। সেইকাৰণে আৰু বহিৰাজ্যত আছোঁ যদিও আমি অসমীয়াসকলে গোটেইখিনি মিলি কেনেকৈ আমি বিহু পাতিম বা পাতিছোঁ বা পতাৰ সিদ্ধান্ত কৰিছোঁ, আপোনালোকক মই ধুনীয়াকৈ ভিডিঅ'টো বনামেই, আপোনালোকক মই দেখাম। আয়োজন কৰা হৈছে যথেষ্টখিনি আৰু প্লেনিঙো কৰা হৈছে। খেল খেলাব, লটাৰী খেল খেলাব বা গোটেইখিনিয়ে মিলি মুকলি বিহু নচাৰ সিদ্ধান্ত হৈছে। ষ্টেজ বিহু হ'ব বুলি সিদ্ধান্ত কৰা হৈছে, কিন্তু হয়নে নহয় সময়ত দেখা যাব। আৰু মুঠতে আপোনালোকক মই দেখাম। বহুত ভাল লাগি আছে আজিৰ পৰা। কাইলৈ যাবই লাগিব, কাইলৈ মই দেখাম বিহু পৰিৱেশটো আৰু অপেক্ষা কৰি আছোঁ ধুনীয়াকৈ বিহু পৰিৱেশটোলৈ। আৰু আজিলৈ ইমানেই। আপোনালোকক মই সম্পূৰ্ণ চাদৰ মেখেলাযোৰ চাদৰখন কেনেকৈ মই দহি বাতিলোঁ আপোনালোকক দেখাম। এয়া হৈ গ'ল, একদম ছোৱালী উৎপাত, তথাপিতো তাৰ মাজতে হৈ গৈছে আৰু আপোনালোকক দেখাই গৈছোঁ। কেনেকুৱা লাগিছে জনাব দেই। আধা ৰোৱা, সম্পূৰ্ণকৈ নহয়, তথাপিতো শিকিলোঁতো। বাই বাই আজিলৈ।